বন্ধুসকল 2022 যে মোৰ ভিডিঅ'বোৰ চালে মোৰ ব্লগবোৰ চাই সবৰে মনত এটা প্ৰশ্ন উঠিছে যে মই ঘৰৰ পৰা ভিডিঅ'বোৰ কিয় ষ্টাৰ্ট নকৰো। তো মেইন কথাটো হৈছে যে গাইজ বন্ধুসকল হেল্ল' বন্ধুসকল নমস্কাৰ, কি খবৰ আপোনালোকৰ? 2022 ভালে ভালে গ'ল। 2023 বা কেনেকুৱা আহে ক'ব নোৱাৰোঁ। আপোনালোকৰ চাগে ভালে হ'ব, ভালে যাব তাৰে কামনা কৰিছোঁ। আৰু বন্ধুসকলে এইবাৰে পিকনিকক লৈ চলিছে এটা সমস্যা। মই যাব খোজো দূৰত, কিন্তু দূৰত যাব দিয়া নাই। ঘৰৰ পৰা ওচৰত যাব দিয়ে, তথাপি চেষ্টা কৰি আছো মানে যাবৰ কাৰণে। আৰু বন্ধুসকল ইংৰাজী নৱবৰ্ষৰ ধুনীয়াকৈ নিজৰ নাম লিখি যদি ফটো এখন লাগে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব, ইনষ্টাগ্ৰামত মেছেজ কৰিব, ধুনীয়াকৈ মই তাতে এডিট কৰি দিম। কেনেকুৱা এই ফটোখন অলপমান চাই লওক, কেনেকুৱাকৈ আপুনি ধুনীয়াকৈ পাই যাব। ইনষ্টাগ্ৰামত মেছেজ কৰিলে মোক পাই যাব। চ' বন্ধুসকলে এই আপোনালোকে চাই আছে এছামিজ ফ্ৰণ্ট ইউজ কৰি অসমৰ গামোচাৰে বেকগ্ৰাউণ্ড ইউজ কৰি লগাই একদম ড্ৰেছিং কৰি ধুনীয়াকৈ ফটোখন বনাইছোঁ। তো আপোনালোকৰ লাগে যদি ধুনীয়াকৈ মেছেজ কৰক আৰু পাই যাব ধুনীয়াকৈ ফটোখন। আৰু বন্ধুসকল এই আপোনালোকে চাই আছে জেবি ভাই লিখি ধুনীয়াকৈ ৰাজবংশী গামোচাৰে ফটোখন এডিট কৰা আছে, ড্ৰেছিং কৰা আছে। চ' বন্ধুসকলে ইনষ্টাগ্ৰামত যাই ধুনীয়াকৈ নিজৰ নামবোৰ এছামিজ দি মেছেজ কৰি মোক পঠাই দিয়ক আৰু মই সোনকালে পঠাই দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামত লিংক আছে, তেওঁ সোনকালে যাওক আৰু সোনকালে ফ'ল' কৰক আৰু সোনকালে মেছেজ কৰক। আৰু বন্ধুসকল বাছ এটামান দিন 31 ডিচেম্বৰ 2022 যাবগৈ, আমি 2023ক ল'ব লাগে আদৰি। চ' প্ৰিয় বন্ধুসকলে ইংৰাজী নৱবৰ্ষৰ সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক সেৱা ভৰা শুভেচ্ছা থাকিল নতুন বছৰটোৰ, যাতে 2023টো সকলোৰে ভাল হয় তাৰে কামনা কৰিছোঁ। চ' বন্ধুসকল 2022 এইটো লাষ্ট ব্লগ, 2022 এইটো লাষ্ট ভিডিঅ'। তেনেহ'লে আহক মানে দেৰি নকৰি চাই লওঁ। হেল্ল' গাইছ নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আপুনি চাই আছে আছামিজ কে ব্লগ। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো চাই লওঁ। চ' বন্ধুসকল এইটো আপোনালোকে চাই আছে আমাৰ তিনিআলিৰ খগেন চক। এতিয়া আমি যাম নদীৰ পাৰত ৰিল বনাবৰ কাৰণে। আৰু গাইছ এইটো হৈছে টিপু সিংহ, একদম পুৰা নদীত নমাই দিছে বাইক। তো গাইছ আমি নদীৰ পাৰত আহিছোঁ ৰিল বনাবৰ কাৰণে। এই ডাব্বক পুৰা চাক একদম গাড়ী লৈ একদম উল্টা উল্টা কৰি আছে। এই গাড়ী একদম গাড়ী বাইক লাগাও লাগাও, ইফালে নহয় ইফালেহে। মই কোনফালে যাম? মই ইফালে যাব লাগিব। তো মই আগফালেদি যাম, ইফালেদি পাৰ হৈ গৈছে। এইটো আমাৰ ধনশিৰি নদী হয়। এইটো আপোনাৰ নদীটো ভৈৰৱকুণ্ডৰ পৰা আহিছে, অৰুণাচল টু ভূটান বৰ্ডাৰ ভৈৰৱকুণ্ডৰ পৰা আহিছে। এইটো আমাৰ নদী হয়। এটা ৰেল বনাবৰ কাৰণে আহিছোঁ। তো বন্ধুসকল এইবিলাক হ'ল নেচাৰেল ভিউ, একদম জীৱনত টাউন চহৰত ভিডিঅ' বনাই এনেকুৱা জেগাত ভিডিঅ' বনালে তাৰমানে আল্টিমেট এটা এক্সপিৰিয়েঞ্চ হয়। এই চাওক কি ধুনীয়াকৈ ভিউ চাওক, ভিউ এইফালে চাওক ডাব্বু। ইয়াতে একশ্যন ভিডিঅ' বনাই ভাল লাগিব। একশ্যন ভিডিঅ' বনোৱাৰ কথা আছিল, কিন্তু মানে মানুহৰ কাৰণে লগ বন্ধু মানে কাৰণে নহ'ল। যিয়ে নহওক চাওক ডাব্বু একদম খাতৰা। তো বন্ধুসকল আমি নদীৰ এইটো পাৰত আহি গ'লোঁ। এতিয়া ধুনীয়া এটা ফিল্ড মজাকৈ দেখা পাই আছোঁ। তো ফিল্ডত যাম অলপমান, মানে কি কৰিম আৰু লাষ্ট বছৰটোৰ অলপমান এনজয় কৰিব চাওক। পূৰা ডাব্বু একদম ধুই একদম পূৰা লাডাখ এই হ'ল গাঁৱলীয়া লাডাখ ফিলিংছ। যিসকলে লাডাখৰ সপোন আছে এনেকুৱা জেগাত আহিব আৰু সপোন একদম পূৰা হৈ যাব। লাডাখ তো বন্ধুসকল লোকেশ্যন চাওক, ভিউ চাওক, ভিউ 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 মজা। আমাৰ লোকেল জেগাৰ মানুহখিনিক কৈছোঁ এনেকুৱা ভিউ। আগে পিছে চাগে কোনো অহাই নাই। এয়া চাওক ডাব্বু ডাব্বু মজা মজা। বগৰী গছ একদম পুৰা চিনাৰ নিচিনা হৈ আছে। এই চাই লওক বগৰী গছ সঁচা একদম ফিল্ড চাওক ধুনীয়াকৈ। তো লোকেশ্যনটো নতুনকৈ হৈছে, ক'ব গ'লে মানে প্ৰাকৃতিক হয়, নিজে নিজে হৈছে। তো বন্ধুসকল আহক তেনেহ'লে ফিল্ডটোৰ গোটেইখিনি ভিউটো চাই লওক দুজনে মিলি। চাই থাকক ভিডিঅ'টো। গাইছ লাষ্টত আহি গ'লোঁ, একদম পুৰা লাষ্ট বৰ্ডাৰ নদীৰ। এইবিলাক একদম পুৰা লোকেল গাঁৱলীয়া পৰিৱেশ।
এইবিলাক একদম পুৰা ভিলেজ ভিউ হয়, একদম লোকেল পৰিৱেশ ক'ব গ'লে ভিলেজ ভিউ ভিলেজ। The next day. তো বন্ধুসকল এইটো আপোনালোকে চাই আছে তাৰ পিছদিনাৰ ভিডিঅ' মানে অকস্মাত প্লেন হৈ গ'ল এটা মানে জাগাত যাবৰ কাৰণে। জাগাটো হৈছে ভৈৰৱকুণ্ড, আপোনালোকে সকলোৱে জানে। আৰু এই আপোনালোকে চাই আছে আমাৰ ৰোহতাক কলেজ, এয়া চাই লওক, প্ৰথমবাৰ দেখাই আছোঁ মোৰ ভিডিঅ'ত। লাষ্ট ডিচেম্বৰ যায় শুনে কি লাষ্ট ভিডিঅ' 2022-ৰ চাই থকা ভিডিঅ'টো। চ' বন্ধুসকল আমি বৰ্তমান আমাৰ ৰোহতাক টাউন পাৰ হৈ গ'লো। बड़ा हरामी हो बेटा। চ' বন্ধুসকল আমি ঘূৰি আহিলোঁ। এতিয়া লৈ আছে আমাৰ দাদাকেইটাই কমলা টেঙা, বাপৰে বাপ। চ' বন্ধুসকল আমি পাৰ্চৰ কাৰণে যাব নোৱাৰিলোঁ, আমি যাব খুজিছিলোঁ কিন্তু যোৱা নহ'ল। এতিয়া দাদাকেইটা লৈ আছে কমলা টেঙা লৈ এতিয়া যাম ঘৰত। চ' বন্ধুসকল আমি ভৈৰৱকুণ্ডৰ পৰা উভতি আহিলোঁ। এইটোৱে আছিল 2022-ৰ লাষ্ট ভিডিঅ', এইটোৱে আছিল 2022-ৰ লাষ্ট ব্লগ। আৰু বন্ধুসকল এই ভিডিঅ'টোৰ লাষ্টত মোৰ দুখ লগা ক্লিপটো চাবলৈ নাপাহৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আকৌ লগ পাইছোঁ নতুনকৈ এটা ভিডিঅ' লৈ। তেতিয়ালৈকে জয় হিন্দ, তেতিয়ালৈকে জয় ভাৰত। চ' বন্ধুসকল 2022-ত যে মোৰ ভিডিঅ'বোৰ চালে, মোৰ ব্লগছবোৰ চাই চবৰে মনত এটা প্ৰশ্ন উঠিছে যে মই ঘৰৰ পৰা ভিডিঅ'বোৰ কিয় ষ্টাৰ্ট নকৰোঁ। তো মেইন কথাটো হৈছে যে গাইজ বন্ধুসকল, যে ঘৰৰ পৰা মোৰ দেউতাই ছাপোৰ্ট নকৰে। তো যিয়ে নহওক মোৰ দেউতাৰ ছাপোৰ্টখিনি আপোনালোকে কৰিব বুলি মই আশা ৰাখিছোঁ। যদি জীৱনত ভাল কৰ্ম কৰি যাওঁ, মোৰ দেউতা বুলি নহয় যিকোনো মানুহে ভাল পাব বুলি মই ক'ব বিচাৰিছোঁ। যিয়ে নহওক মই যদি ভাল কৰ্ম কৰি যাওঁ, এদিন হ'লেও মোৰ দেউতাই মোক ছাপোৰ্ট কৰিব বুলি ঘৰৰ পৰা মই আশা কৰিছোঁ। ধন্যবাদ। চ' বন্ধুসকল যিয়ে নহওক, যেদিনৰ পৰা মোৰ দেউতাই মোক ছাপোৰ্ট কৰিব ঘৰৰ পৰা, সেইদিনৰ পৰাই মোৰ ভিডিঅ'বোৰ ঘৰৰ পৰা আৰম্ভ কৰিম বুলি মই ভাবিছোঁ।